বডোলেণ্ড নলেজ ফেষ্টিভেলত আমি খুব ভাল পাইছোঁ যে ইয়াতে আমি বিভিন্ন দল সংগঠনৰ CCBTR অৰ্গেনাইজেশ্যন হিচাপে আমি যোৱা 28 তাৰিখে পাৰ্টিচিপেট কৰিছোঁ আৰু ইয়াতে আমাৰ পাৰ্টিচিপেটত আমাৰ বিভিন্ন আলোচনা হৈছে যে আমি এই শিক্ষিত নিবনুৱাসকলক কেনেকৈ আমি আগবাঢ়ি লৈ যাব পাৰোঁ আৰু তাৰ বিষয়ে আমাৰ এই অঞ্চলত বিষয়ে আমি কি ধৰণে BTR অঞ্চলত আমি কেনেকৈ মানে আগবাঢ়ি লৈ যাব পাৰোঁ তাৰ বিষয়ে আমাৰ আলোচনা হৈছে। আমি খুব ভাল পাইছোঁ যে আমি সহযোগ কৰিছোঁ বিভিন্ন দল সংগঠনে আৰু ইয়াৰ পিছত আমি যোৱাকালিও আমাৰ 28 তাৰিখতো আমি উপস্থিত আছিলোঁ। আজিৰ পৰা আমি সমাগম বিভিন্ন অঞ্চলৰ পৰাই ইয়াতে আহিছে, সমাগম হৈছে। খুব ভাল পাইছোঁ যে আমাৰ এই বডোলেণ্ড নলেজ ফেষ্টিভেলৰ দ্বাৰাই অসমখন যাতে এটা জাগ্ৰত বুলি আমি অনুভৱ কৰিছোঁ। আজি কি ক'ব? আজিও এটা তেওঁ আমাৰ এই অঞ্চলত যে আমাৰ এই বডোলেণ্ড নলেজ ফেষ্টিভেলত আহিব, আমি খুবেই মানে সুখী বুলি ক'ব পাৰোঁ যে আমি বিভিন্ন দল সংগঠন সদু অসম বৰমন মাণ্ডাই ছাত্ৰ সন্থাৰ ফালৰ পৰা তেখেতক আমি ধন্যবাদ জনাইছোঁ যে আমাৰ এই বডোলেণ্ড নলেজ ফেষ্টিভেলত আহি আমাৰ এই শিক্ষাগত কেনেকৈ আমি এই অঞ্চলটো ডেভেলপ কৰিব পাৰোঁ আৰু এই অঞ্চলৰ আমি শিক্ষাগত কেনেকৈ আমি আগবাঢ়ি লৈ যাব পাৰোঁ তাৰ বিষয়ে যিখিনি আমাৰ আলোচনা কৰিব, আমি খুবেই আনন্দিত হৈছোঁ আৰু আমাৰ সদু অসম বৰমন মাণ্ডাই ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ।